বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে কম্পিটিটিভ এক্সাম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত অসমৰ ইতিহাসৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। এই প্ৰশ্নসমূহ অসমৰ যিকোনো গভৰ্ণমেণ্ট এক্সামত আহি থকা বা আগন্তুক এক্সামসমূহত আহিব পৰা ইম্পৰ্টেণ্ট প্ৰশ্ন। এইটো হৈছে অসমৰ ইতিহাসৰ পাৰ্ট 5 ভিডিঅ'। পাৰ্ট 1, 2, 3, 4 যদি আপোনালোকে চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া থাকিব, তাত গৈ চাব পাৰিব। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে শকাব্দ গ্ৰহণ কৰা ৰজাজন। অপশ্যনত আছে কোন? চুকাফা, চুডাংফা, চুংমুং, চুলিকফা। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন চি, চুহুংমুং। শকাব্দ গ্ৰহণ কৰা ৰজাজন কোন আছিলে? চুহুংমুং। 2 নম্বৰ প্ৰশ্নটো চাওঁ আমি। জয়ধ্বজ সিংহ আৰু মীৰ জুমলাৰ মাজত সম্পাদিত গিলাদাৰী ঘাটৰ সন্ধি স্বাক্ষৰিত হৈছিলে কেতিয়া? ইয়াত অপশ্যনত আছে 1663 চনৰ 22 জানুৱাৰী, 1662 চনৰ 20 নৱেম্বৰ, 1663 চনৰ 14 জানুৱাৰী, 1662 চনৰ 15 নৱেম্বৰ। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন এ, 1663 চনৰ 22 জানুৱাৰীত মীৰ জুমলা আৰু জয়ধ্বজ সিংহৰ মাজত গিলাদাৰী ঘাটৰ সন্ধি স্বাক্ষৰিত হৈছিলে। 3 নম্বৰ প্ৰশ্নটো চাওঁ আমি। সাহসী আহোম সেনাপতি ফৰচেন মুংগক প্ৰথম কি হিচাপে নিযুক্তি দিয়া হৈছিল? ফৰচেন মুংগক প্ৰথম শদিয়া খোৱা গোহাঁই হিচাপে নিযুক্তি দিয়া হৈছিল। ইয়াৰ আনচাৰটো হ'ব অপশ্যন এ, শদিয়া খোৱা গোহাঁই। 4 নম্বৰ প্ৰশ্নটো চাওঁ আমি। আহোম বুৰঞ্জী অনুসৰি তুৰ্বক আৰু হুছেইন খানৰ মূৰ দুটা ক'ত কবৰ দিয়া হৈছিল? অপশ্যনত আছে ৰংপুৰত, গড়গাঁৱত, বকতাত, চৰাইদেউত। ইয়াৰ পৰা শুদ্ধ আনচাৰটো হ'ব অপশ্যন ডি, চৰাইদেউত। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আমি। নাৰায়ণী মুদ্ৰা আছিলে কাৰ মুদ্ৰা? কোচসকলৰ মুদ্ৰা নে আহোমসকলৰ মুদ্ৰা নে কছাৰী নে জয়ন্তীয়া মুদ্ৰা? নাৰায়ণী মুদ্ৰা আছিল কোচসকলৰ মুদ্ৰা। অপশ্যন এ, ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন এ, কোচসকলৰ মুদ্ৰা। 6 নম্বৰ প্ৰশ্নটো চাওঁ আমি। সুদক্ষ আৰু বেগেৰে সৈন্য পৰিচালনা কৰাৰ বাবে কাক উপনাম চিলাৰায় দিয়া হৈছিল? অপশ্যনত আছে মল্লদেৱ, শুক্লধ্বজ, গোহাঁই, দীপসিংহ। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন বি, শুক্লধ্বজ। শুক্লধ্বজক চিলাৰায় হিচাপে উপনাম চিলাৰায় দিয়া হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আমি। অনিৰুদ্ধৰ লগত উহাৰ বিবাহৰ কাহিনী বৰ্ণনা কৰা কুমাৰ হৰণ নামৰ অসমীয়া কাব্যখন কোনে ৰচনা কৰিছিল? অপশ্যনত আছে শংকৰদেৱ, শ্ৰীধৰ দাস, মাধৱদেৱ, ৰাম সৰস্বতী। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন এ, শংকৰদেৱ। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আমি। কামৰূপত থকা হিন্দু মন্দিৰবোৰৰ বিশদ বৰ্ণনা পোৱা যায় ক'ত? ইয়াৰ যিখিনি অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি, কামাখ্যা পুৰাণত। 9 নম্বৰ প্ৰশ্নটো চাওঁ আমি। শালস্তম্ভ বংশৰ ৰজাসকলৰ ৰাজধানী আছিল ক'ত? অপশ্যনত আছে প্ৰাগজ্যোতিষপুৰ, হৰূপেশ্বৰ, বৰনগৰ, চন্দ্ৰপুৰ। ইয়াৰ পৰা শুদ্ধ আনচাৰটো হ'ব অপশ্যন বি, হৰূপেশ্বৰ। 10 নম্বৰ প্ৰশ্নটো চাওঁ আমি। উত্তৰ ভাৰতত ভাস্কৰ বৰ্মনৰ সমসাময়িক আছিল কোন? ৰাজা চোল, ৰাজা মানসিং, হৰ্ষবৰ্ধন, পৃথ্বীনাৰায়ণ। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন চি, হৰ্ষবৰ্ধন। ইয়াৰ পিছৰ প্ৰশ্নটো। পাল বংশৰ ৰজা ৰত্নপালৰ ৰাজধানী ক'ত আছিল? অপশ্যনত আছে হৰূপেশ্বৰ, দুৰ্জয়, প্ৰাগজ্যোতিষপুৰ, কামৰূপ। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন বি, দুৰ্জয়। পাল বংশৰ ৰজা ৰত্নপালৰ ৰাজধানী আছিলে দুৰ্জয়ত। 12 নম্বৰ প্ৰশ্নটো চাওঁ আমি। ৰঘুদেৱ কাৰ পুতেক? অপশ্যনত আছে নৰনাৰায়ণ, চিলাৰায়, বিশ্বসিংহ, হৰিয়া মণ্ডল। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন বি, চিলাৰায়। ৰঘুদেৱ চিলাৰায়ৰ পুতেক। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আমি। ৰজা বিশ্বসিংহৰ পিতা আছিল কোন? অপশ্যনত আছে নীলাম্বৰ, হৰিয়া মণ্ডল, ধৰ্মনাৰায়ণ, মল্লদেৱ। ৰজা বিশ্বসিংহৰ পিতা আছিলে হৰিয়া মণ্ডল আৰু হৰিয়া মণ্ডল আছিলে কোচ বংশৰ হৰিয়া মণ্ডল। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আমি। 14 নম্বৰ প্ৰশ্নটো। মানসকল অসমত
কোনে মাতি আনিছিলে মানসকলক অসমত কোনে মাতি আনিছিলে অপশ্যনত আছে মোমাই তামুলী বৰুৱা বি বদন চন্দ্ৰ বৰফুকন চি চিলাৰায় ডি ৰুদ্ৰসিংহ মানসকলক অসমত মাতি আনিছিলে অপশ্যন বি বদন চন্দ্ৰ বৰফুকনে 15 নম্বৰ প্ৰশ্নটো চাওঁ আমি বামুণী কোঁৱৰ বুলি কাক কোৱা হয় অপশ্যনত আছে জয়ধ্বজ সিংহক ৰুদ্ৰসিংহক সুদাংফা চক্ৰধ্বজ সিংহক ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন সি ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আমি চুতীয়া ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন অপশ্যনত আছে বীৰপাল হৰিয়া মণ্ডল ৰত্নধ্বজ সিংহ গিৰিপাল ইয়াৰ শুদ্ধ আনসাৰটো হ'ব বীৰপাল চুতীয়া ৰাজবংশৰ প্ৰতিষ্ঠাতা বীৰপাল অপশ্যন এ 17 নম্বৰ প্ৰশ্নটো চাওঁ আমি তেজপুৰৰ হাজাৰ পুখুৰী কাৰ লগত জড়িত ইয়াত যিখিনি অপশ্যন দিয়া আছে ইয়াৰ পৰা শুদ্ধটো হ'ব অপশ্যন ডি হৰ্যৰ ব্ৰহ্মণৰ লগত জড়িত ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আমি ভাস্কৰ ব্ৰহ্মণে কোনখন সভাত যোগ দিছিল অপশ্যনত দিয়া আছে লাহোৰ তক্ষশিলা প্ৰয়াগ হাসি ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন সি প্ৰয়াগ ভাস্কৰ ব্ৰহ্মণে প্ৰয়াগ মহাসভাত যোগ দিছিল ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আমি হৰপিয়াকা নগৰখনক দুৰ্জয় নাম কোনে দিছিল অপশ্যনত আছে ৰত্নপালে গোপালে ইন্দ্ৰপালে ব্ৰহ্মপালে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন এ ৰত্নপালে হৰপিয়াকা নগৰখনক দুৰ্জয় নাম দিছিল ৰত্নপালে আজিৰ অন্তিমটো প্ৰশ্ন চাওঁ আমি জ্যোতিষাস্ত্ৰৰ প্ৰাচ্য নগৰী বুলি খ্যাত চহৰ কোনটো ইয়াত যিখিনি অপশ্যন দিয়া আছে তাৰ পৰা কোনটো শুদ্ধ হ'ব এই প্ৰশ্নটো আপোনালোকৰ কাৰণে থাকিল ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্টত জনাব আজিৰ ভিডিঅ'টোত ইমানেই এই চেনেলটোত আপোনালোকে অসমৰ যিকোনো গভৰ্ণমেণ্ট এক্সাম ৰিলেটেড ভিডিঅ'সমূহ পাই থাকিব যদি ভিডিঅ'সমূহ ভাল পায় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব আৰু আপোনালোকে যদি আমাৰ ছ'চিয়েল প্লেটফৰ্মত জইন হ'ব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে তাত গৈ জইন হৈ ল'ব পাৰিব ভিডিঅ'টো চোৱাৰ কাৰণে